নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই নিকুদা আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ ইউ। আৰু আজি আপোনালোকক মই এটুকুৰা ঠাই দেখুৱাম বুলি লৈ আহিছিলোঁ, কিন্তু দেখুৱাব নোৱাৰিলোঁ কাৰণ যিহেতু কোভিড-19 চলি আছে এতিয়াও, আৰু মাস্ক আছে পকেটত অৱশ্যে। চ' মাস্কখন পিন্ধি লোৱা নাই এতিয়া, যিহেতু ছিংগুল আছোঁ, অকলে আছোঁ যিহেতু। চ' এতিয়া ওপৰলৈকে গৈছিলোঁ, আমি গান্ধী মণ্ডপ আহিছোঁ আজি, ক'ব পাহৰিছিলোঁ। আজি আমি গান্ধী মণ্ডপত আহিছোঁ, আৰু এই গান্ধী মণ্ডপত আহি দেখিলোঁ যে তাত মেইন গেটত গৈ কিনে দেখিলোঁ যে তাত কৰোণাৰ কাৰণে কোনো টিকট দিয়া নাই বা ভিতৰলৈ সোমাবৰ ব্যৱস্থা কৰি দিয়া নাই। চ' তাৰ পৰা আকৌ ঘূৰি আহিলোঁ, আৰু এতিয়া আহি এইফালে দেখিছে গান্ধী মণ্ডপৰ পৰা ওপৰৰ পৰা তললৈকে নামি আহিলে বা তলৰ পৰা ওপৰলৈকে গ'লে দেখা পায় এই শিৱ মন্দিৰটো। এইটো প্ৰাচীন শিৱ মন্দিৰ হয় আৰু নেচাৰেল হয় একদম। চ' ইয়াৰ সন্মুখত বহি আছোঁ আৰু চাৰিওফালৰ পৰিৱেশটো উপভোগ কৰি আছোঁ, যিহেতু এই ঠাইখিনি বহুত ধুনীয়া আৰু ইয়াতে চাহ আছে, চাহ দি থাকে এনি টাইম, আৰু ইয়াত চাৰিওফালে পৰিৱেশটো বহুত সুন্দৰ। চাওকচোন এইফালে পিছফালে আছে গছবিলাক দেখিছে, মোৰ পিছফালে গছ-গছনিবিলাক। চ' প্ৰকৃতিৰ মনোমোহা পৰিৱেশটো মানে উপভোগ কৰি আছোঁ। বন্ধুসকল, এতিয়া আমি তললৈকে যাম, কাৰণ ইয়াত বহা আধা ঘণ্টামান হৈ গ'ল মোটামুটি। চ' এতিয়া ৰুমলৈকে যাম, যিহেতু ইয়াত একো দেখা নাপালোঁ বা আপোনালোকক একো দেখুৱাব নোৱাৰিলোঁ। চ' এতিয়া চাই থাকক পিছৰখিনি। পৰা নামি আহি আছোঁ, দেখিছে এনেকুৱা চিৰি আছে, আৰু এটা সম্পূৰ্ণ মানে বেলেগ এক্সপিৰিয়েঞ্চ এটা হৈছে। কাৰণ দেখিছে আপোনালোকে চাৰিওফালে, মোৰ চাৰিওফালে জংঘল আছে, আৰু এই জংঘলৰ মাজে মাজে আহি আছোঁ, আৰু এইফালেদি আমি তললৈকে যাম। আজি একো দেখা নাপালোঁ, তথাপিও মানে আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখাইছোঁ। চ' চাই থাকক গোটেই ভিডিঅ'টো। জংঘলৰ মাজে মাজে গৈ আছোঁ আমি, আৰু সেইখিনি আহি পালোঁ। সেইফালে এটা ঘৰ আছে, আৰু এইফালেৰে আমি তললৈকে গ'লে এই ৰাস্তাটো পাম। আৰু বন্ধুসকল, এইফালেৰে মই নামি আহিলোঁ, আৰু এতিয়া এইফালে গুচি যাম, তললৈকে যাম এইফালে, আৰু গৈ কিনে সেই ৰাস্তাটো ওলাম। চ' বহুত গছ আছে আৰু বহুত মচ্ছৰ হয় ইয়াত, বহুত মহ আছে। চ' কিছুমান মহে কামুৰিছে আৰু। চ' এতিয়া গৈ আছোঁ, এতিয়া আহি পালোঁ এইটো ৰাস্তাটো। বন্ধুসকল, যদিহে পতাকাখন উৰি থাকিলে হয় তেনেহ'লে আমি দেখিবলৈ পালোঁ হয় এইফালেদি। এই ৰাস্তাটোৰ কাষেৰে এনেকৈ ওপৰলৈকে চালে আমি দেখা পাম, আজি যিহেতু উৰোৱা নাই চ' দেখা পোৱা নাই। আৰু বন্ধুসকল, গান্ধী মণ্ডপৰ পৰা এতিয়া আহি পালোঁ। ভিডিঅ'টোত আপোনালোকক বেছি একো ঠাইয়ে ভালকৈ দেখুৱাব নোৱাৰিলোঁ, কাৰণ তাত সোমাবলৈ দিয়া নহ'ল যিহেতু। চ' আশা কৰোঁ নেক্সট টাইম আৰু কেতিয়াবা গ'লে আপোনালোকক ভালদৰে ভিডিঅ'টোৰ জৰিয়তে গোটেই ঠাইখিনি দেখুৱাম। আজিলৈ ভিডিঅ'টো ইমানটিয়ে। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু যদিহে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আজিলৈকে বাই বাই।